এই গধূলি সময়ত মই আজি বনাইছিলোঁ পায়স আৰু এয়া চাউলখিনি মই ভিজাই থৈছিলোঁ। তাৰপিছত মই ভালকৈ ধুই কেনে মই এতিয়া পানী দি গেছত দিম আৰু আপোনালোকে এনেকৈ পায়স বনাই খাবচোন ঘৰতে। সেই চাউল দি দিলোঁ আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব। এয়া মই নাৰিকল ৰুকি লৈছিলোঁ মিহিকৈ। তাৰপিছত উতলাৰ পিছত দুটামান বাদামো দিছিলোঁ আৰু তাৰপিছত উতলি থকাতে মই নাৰিকলখিনি দি মই চেনি দিলোঁ। তাৰপিছত ভালকৈ লৰাই কেনে উতল আহিব দিব। তাৰপিছত গাখীৰ দিছিলোঁ মই, আমুল তাজা দিছিলোঁ, আপোনালোকে গৰু গাখীৰো দিব পাৰে। চাওঁ ভালকৈ উতল অহাৰ পিছত চাউলখিনি যেতিয়া গলি যায় তেতিয়া মই ভালকৈ অলপ পানী যোৱাৰ পিছত মই নমাই থ'ম। এয়া প্ৰায় পায়স ৰেডিয়ে, খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল দেই।